স্বাধীনতাৰ ৭৫ বছৰৰ পিছত এটা ডাঙৰ কাম আমাৰ নতুন তামুলপুৰ ডিষ্ট্ৰিক্ট আৰু বাক্সা ডিষ্ট্ৰিক্টৰ মাজত হ'বলৈ গৈ আছে। যেতিয়া 2003 চনত BTC গঠন হ'ল, সেই সময়ত নতুন ডিষ্ট্ৰিক্ট হিচাপে বাক্সা ডিক্লেয়াৰ কৰা হ'ল আৰু সেইখিনি সময়ত আমাৰ তামুলপুৰ, শুক্লাই, গড়েশ্বৰ ইয়াৰ যিখিনি আমাৰ জিলাৰ মানুহ মুছলপুৰলৈ যাবলৈ আমাৰ 3খন ডিষ্ট্ৰিক্ট পাৰ হৈ যাব লগা হৈছিলে আৰু বহুতখিনি কষ্ট হৈছিলে। ইয়াৰ কাৰণে তামুলপুৰ ডিষ্ট্ৰিক্ট আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নতুন ডিষ্ট্ৰিক্ট এটা গঠন কৰি দিলে। ইয়াত আমাৰ বহুতখিনি সমস্যা সমাধান হ'ল। ইয়াৰ পিছত পুনৰ এতিয়া পাগলাদিয়া দলং যিটো আছে, প্ৰায় 900 মিটাৰ এইটো দৈৰ্ঘ্য এটা ব্ৰিজ আৰু 247 কৰোৰৰ এটা ব্ৰিজ হ'বলৈ গৈ আছে আৰু এই ব্ৰিজখনে বাক্সা আৰু তামুলপুৰৰ মাজত আমাৰ যিখিনি যাতায়াতৰ দৰকাৰ বা কমিউনিকেশ্যনৰ দৰকাৰ বিভিন্ন কামত এইখিনি আমাক সহায় কৰিব আৰু এই অঞ্চলটো আমি সকলো জানো যে এইখিনি খুব এটা চিনিক বিউটি আছে, পৰ্যটন আৰু যাতায়াত যেতিয়া নাথাকে, কমিউনিকেশ্যন নাগৰিক হিচাপে আমি পৰি থাকে, থাকিব পাৰি। গতিকে আমাৰ বহুতখিনি ভাল ভাল ফচল উৎপাদন হয়, এইবিলাক আমাৰ মাজত সুবিধা হয়। তো এইখন ব্ৰিজে আমাৰ উত্তৰ অসমৰ বাক্সা আৰু উত্তৰ তামুলপুৰ মাননীয় মুখ্যমন্ত্ৰী সমাধান কৰিব। তেখেতক আমাৰ তৰফৰ পৰা মেডিকেল কলেজ জনাইছো। ইয়াত কম সময়ৰ ভিতৰতে আমাৰ বাক্সা ডিষ্ট্ৰিক্টৰ যিখিনি পেচেণ্ট আহিব সেইটো তামুলপুৰলৈ আহিব পাৰিব। গতিকে আজি তামুলপুৰৰ কাৰণে এটা ঐতিহাসিক দিন। নতুন ডিষ্ট্ৰিক্টত ইনফ্ৰাষ্ট্ৰাকচাৰৰ এটা আন্তঃগাঁথনি প্ৰয়োজনীয়তা আজি গৈ আছে। ইয়াত আৰু এটা দলং নিৰ্মাণ হ'ব। আমাৰ বাল্টিং আৰু মটমা গাঁৱলীয়া অঞ্চলটো আমাৰ বহুতখিনি জনসাধাৰণ আছে, তাত বহুত তামোল উৎপাদন হয়, বিভিন্ন খেতি মানে আছে তাত আৰু বাৰিষাৰ সময়ত বহুত বছৰৰ পৰা যাতায়াত বহুত অসুবিধা হয়। তো সেইকাৰণে একেলগে আজি বাল্টিং আৰু মটমা নদীৰ ওপৰতো ব্ৰিজ হ'বলৈ গৈ আছে। সেইটো এটা ডাঙৰ সমাধান আৰু ইয়াৰ লগতে কিছুমান মডেল স্কুল নিৰ্মাণ কৰা হৈছে আৰু অংগনবাদী নিৰ্মাণ কৰা হৈছে, এইখিনিও আজি অপেনিং হ'ব আৰু ইয়াৰ লগতে মেডিকেল কলেজৰ ভূমি পূজন হ'ব। বিশেষভাৱে আজি আমি অসমৰ জনসাধাৰণ হিচাপে এই কথাটো ক'ব লাগিব যে নতুনকৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছত অসমৰ আন্তঃগাঁথনিক এটা ৰিঅৰ্গেনাইজ কৰা হৈছে। এতিয়া প্ৰত্যেকটো জিলাত মেডিকেল কলেজ হ'বলৈ গৈ আছে, পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজ হ'বলৈ গৈ আছে। ইয়াৰ লগতে স্পৰ্টছৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ নাছিলে, অসমত বহুত স্পৰ্টছৰ ইনফ্ৰাষ্ট্ৰাকচাৰ লেবছ আছিলে, এতিয়া প্ৰত্যেকখন জিলাত আমাৰ ষ্টেডিয়াম হ'বলৈ গৈ আছে, প্ৰত্যেকটো সমষ্টিত ষ্টেডিয়াম হ'বলৈ গৈ আছে। আৰু ইয়াতকৈ আৰু এটা ডাঙৰ কথা মই আপোনালোকক ক'ব বিচাৰিছোঁ যে যিটো নেকি PPC পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ, আমি আগতে হাৰিয়ানা পাঞ্জাববিলাকত শুনিছিলোঁ যে তাত খেতিয়কবিলাকে উৎপাদন কৰাৰ পিছত ধানবিলাক চৰকাৰীভাৱে কিনি পেলাই গুদানত লৈ যায় আৰু তেতিয়া মানে খেতিয়কসকলে যথেষ্ট সকাহ পায় আৰু উচিত মূল্য পায়। যোৱা বছৰৰ পৰা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ বহুতখিনি PPC চেণ্টাৰ অসমত কৰি পেলাই যিবিলাক ধান উৎপাদন হয় এইটো কিনাৰ কাৰণে ডাইৰেক্ট আৰু FCIৰ লগত লিংক কৰি এইটো মানে প্ৰদান কৰাৰ কাৰণে কৰি আছে। আমি গাঁৱে ভূঞে এতিয়া PPC চেণ্টাৰ হৈছে, ছাবচিডাইজ গুডাউন নিৰ্মাণ কৰি আছে আমাৰ মানুহবিলাকে আৰু মিলিং কৰাৰো ব্যৱস্থা কৰা হৈছে। এইটো বহুত ডাঙৰ এটা চলুচন আৰু উচিত দাম মানে প্ৰয়োগ যিখিনি আমি ভাবি আছো ইয়াতকৈ বহুত ওপৰত আমাৰ ধানৰ যিটো মূল্যটো দি পেলাই ধান ক্ৰয় কৰা মানে হ'ব, এইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা মানে সমাধান। এতিয়া মডেল কলেজ নিৰ্মাণ কৰা হৈছে, মডেল স্কুল নিৰ্মাণ কৰিবলৈ গৈ আছে। গতিকে অসমৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ লেবছ আছিলে এইখিনি সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত উঠি পৰি লাগিছে আৰু মই ভাবিছোঁ যে এই ইনফ্ৰাষ্ট্ৰাকচাৰখিনি সম্পূৰ্ণ হৈ যোৱাৰ পিছত অসমখন উন্নয়ন হোৱাত কোনো ধৰি ৰাখিব নোৱাৰিব আৰু ভাৰতৰ কোনোবা এটা উন্নত ৰাজ্যৰ লগত অসমে এনি টাইম মানে টপত থাকিব বুলি মই আশা কৰোঁ। नोंथाङा गोबां रां आर्जिनो गोसो जादों नामा? जुदि गोसो जादों अब्ला नोंथांनि थाखाय मोजां खौरां। निउ इन्डिया टेक्न'लजिज मास्टार फ्रेन्चाइज अल आसाम ATM सार्भिस हिटाची ATM एन्ड टाटा इन्डिकेस ATM फसंनानै नोंथाङाबो गोबां रां बुथुमनो हागोन। लाइमोनफोरनिफ्राय जागायनानै बैसो जानाय गासिबो बैसोनि सुबुंफोरानो बे फालांगिजों गोरलैनो रां आर्जिनो हागोन। नोंथांनि गामियावबो बे ATM मेसिनखौ फसंनानै नोंथाङाबो मुलाम्फा मोननो हागोन। बांसिनै मिन्थिनो थाखाय 7002005072 एबा 9401230135 जानबुं अनजिमायाव दिनैनो सुलाद ला।